গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ অন্যতম এক শৈক্ষিক প্ৰতিষ্ঠান নভঙা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ উপলক্ষে গুৱাহাটী নিবাসী ডাক্তৰ ৰাজীৱ শইকীয়া আৰু শ্ৰীযুত মণিকা বৰা শইকীয়াৰ অনুদানেৰে মূল প্ৰৱেশদ্বাৰত খগেশ্বৰ বৰা সোঁৱৰণী স্থায়ী ৰণখনি আজি তেওঁলোকৰ মাতৃ থানেশ্বৰী বৰাই উন্মোচন কৰে। লগতে সোণালী জয়ন্তী বৰ্ষগৰকা বিদ্যালয়খনত অহা 6 মাৰ্চৰ পৰা 8 মাৰ্চলৈকে অনুষ্ঠিত হ'ব লগা সোণালী জয়ন্তী সামৰণি উৎসৱৰ মূল মণ্ডপৰ লাইখুটা স্থাপন কৰে মহেশ্বৰ বৰাই। বিদ্যালয় কৰ্তৃপক্ষই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটিৰ সফল সমাপ্তিৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। দেৰগাঁৱৰ পৰা বিদ্যান বৰদলৈৰ প্ৰতিবেদন, কাজিৰঙা টাইমছ। সেইকাৰণে মই এই গেটখন দিবলৈ মনস্থ কৰিছোঁ। উচ্চ মাধ্যমিক বিদ্যালয়খন 1970 চনতে প্ৰতিষ্ঠিত হ'ল। 2000 চনত এই অনুষ্ঠানৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন হৈ গ'ল। সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বাবে আমি 2018 চনৰ পৰাই অপ্ৰাণ চেষ্টা কৰি আহিছোঁ, ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী সমন্বিতে সকলোৱে। কিন্তু আমাৰ বিভিন্ন অসুবিধাৰ বাবে 22, 23, 24 জানুৱাৰীত আমাৰ এই জয়ন্তী উদযাপনৰ ব্যৱস্থা আছিলে। কিন্তু আমাৰ পুনৰ 6, 7, 8লৈ মাৰ্চলৈ আমি মেট্ৰিক পৰীক্ষাৰ লগতে অন্যান্য অসুবিধাৰ কাৰণে পাছলৈ দিলোঁ। গতিকে আজি নথৈ আনন্দিত। আমি ভাবিছোঁ যে ৰাইজৰ অপ্ৰাণ চেষ্টা, ৰাইজৰ আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ লৈ আমি নিৰ্ধাৰিত তাৰিখত এই সোণালী জয়ন্তী উৎসৱ উদযাপন ভাগ আমি সম্পাদন কৰিব আমি মতে ভাবিছোঁ। আৰু যিজন মহান দাতা, এই দাতাজন হ'ল অৰ্থাৎ এই মল্লিকা বৰা, মোৰ নিজৰ খুলখালী, আৰু এই ডাক্তৰ ৰাজীৱ শইকীয়া, মোৰ শালপতি। গতিকে তেওঁলোকক এটা অনুৰোধ জনালোঁ, যিটো অনুৰোধৰ বিনিময়ে এই পাছপৰা এটা অঞ্চলত আজি ইমান এটা মহান দান তেখেতসকলে দিয়াত আমি গোটেই বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰি আমি বিদ্যালয়ৰ গোটেই অঞ্চলৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজ আমি তেখেতৰ ওচৰত আজি যিহেতু আমাৰ মেট্ৰিক পৰীক্ষা আহি আছে, মেট্ৰিক পৰীক্ষাৰ মাজত আমি অকণমান লাইখুটা স্থাপন কৰা কাৰ্যসূচী পাতিবলৈ অকণমান অসুবিধা হ'ব। গতিকে আজি এই সুযোগতে আমি আজি লাইখুটা স্থাপন কৰিলোঁ। আমি ভাবিছোঁ ভগৱানে আমাৰ অনুষ্ঠানটো যাতে সুকলমে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ অনুষ্ঠিত হয়, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমি আজি লাইখুটা স্থাপন কাৰ্যসূচী আমি হাতত ল'লোঁ। মই ডক্টৰ ৰাজীৱ শইকীয়া, মই এডিশ্যনেল চিফ হেল্থ ডিৰেক্টৰ ৰিলেত আছোঁ।
হাজবেণ্ডে মালিগাঁৱত থাকে। মোৰ ৱাইফৰ ঘৰ ইয়াত হয়, ৰৈমাটি ভকত গাঁও, আৰু তেখেত মোৰ ভিনদেউ হয়, প্ৰিন্সিপাল। এতিয়া মই আজি 2 বছৰমান আগতে মোক ক'লে যে এনেকুৱা আমাৰ গল্ডেন জুবলি হ'বলগীয়া আছে, গতিকে আপোনালোকৰ ফালৰ পৰা কিবা যদি অকণমান কিবা এটা আগবঢ়ায়, তেতিয়া মই ক'লোঁ ঠিক আছে, আমি গেটখনৰ তোৰণটোৱে আমি আগবঢ়াম। আৰু তোৰণখনৰ যিখন আমি তোৰণত যাত দিব বিচাৰিছিলোঁ, মোৰ তেখেত সকলোৱে পৰিচিত। এইখন গাঁৱৰ মোৰ এখন শহুৰ হয়, মোৰ মল্লিকাৰ দেউতাক হয়। তো মই ভাবিলোঁ মই এইটো দিলে মহান উদ্দেশ্য এটা হেৰি থাকিব, আৰু লগতে যিমান অঞ্চলৰ যিমান মানুহখিনি আছে তেওঁলোকৰ মৰম চেনেহ, তেওঁলোকৰ লগত সদায় মানে আমাৰ এটা নিবিড় সম্পৰ্ক এটা থাকিব, সেই উদ্দেশ্যে মই সকলোৰে কাৰণে আৰু এই স্কুলখনৰ উন্নতিৰ কাৰণে আৰু মই এটা আগবঢ়াম।